আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য আৰবান জাৰ্নেলিষ্ট। ইয়াত খবৰৰ জাতি ধৰ্ম নাই। দেশৰ এগৰাকী সাংবাদিক অৰ্ণৱ গোস্বামীৰ ওপৰত আক্ৰমণ কৰা হ'ল। আক্ৰমণ শব্দটোতেই যিহেতু গণতন্ত্ৰ খৰ্ব হয়, গতিকে আমি অৰ্ণৱ গোস্বামীৰ ওপৰত হোৱা এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছোঁ। কিন্তু এইখিনিতেই দেশৰ আন সাংবাদিকসকলৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত অৰ্ণৱ গোস্বামীৰ ভূমিকা আলোচনা কৰাটো প্ৰয়োজনীয়। আৰম্ভ কৰিছোঁ মহাৰাষ্ট্ৰৰ পালঘৰৰ ঘটনাৰ পৰা। পালঘৰৰ ঘটনা সংঘটিত হৈছিলে 16 এপ্ৰিলত। অৰ্ণৱ গোস্বামী সম্প্ৰচাৰ কৰিছিলে 20 এপ্ৰিলত। অৰ্থাৎ তেখেতে এই ঘটনা সম্পৰ্কে গম পোৱাত 4 দিন দেৰি হ'ল। পালঘৰত 14 এপ্ৰিলতো চিকিৎসা কৰ্মী দল এটাৰ ওপৰত আক্ৰমণ কৰা হৈছিল আৰু তাৰ পূৰ্বতে আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰা হৈছিল। অৰ্থাৎ সেই অঞ্চলত সোপাধৰাৰ উৰা বাতৰি বিয়পি থকাৰ কাৰণে বিভিন্ন সময়ত বিভিন্নজন আক্ৰমণৰ সন্মুখীন হৈ আহিছে। অৰ্ণৱ গোস্বামীৰ সাংবাদিক হিচাপে দায়িত্ব আছিলে মহাৰাষ্ট্ৰৰ আৰক্ষী প্ৰশাসনক জবাবদিহি কৰা, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু চৰকাৰখনক প্ৰশ্ন কৰা। কিন্তু অৰ্ণৱ গোস্বামীয়ে তাকে নকৰি সোনিয়া গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। সোনিয়া গান্ধীৰ সাংবিধানিক একো পদমৰ্যাদা মহাৰাষ্ট্ৰত নাই, মাত্ৰ তেওঁ চৰকাৰৰ অংশীদাৰিত্বত আছে আৰু তেওঁ এটা সমষ্টিৰ সাংসদ তথা এগৰাকী দলীয় নেত্ৰীহে। কিন্তু একে সময়তে 2017 চনত ত্ৰিপুৰাত 2জনকৈ সাংবাদিকক হত্যা কৰা হৈছিল। সাংবাদিক শান্তনু ভৌমিকৰ গণহত্যাত মৃত্যু হৈছিল। 28 বছৰীয়া শান্তনু এটা পৰিয়ালৰ 3জনীয়া এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। কিন্তু সেই সময়ত অৰ্ণৱ গোস্বামীৰ কোনো মন্তব্য আমি ক'তো বিচাৰি উলিয়াব নোৱাৰিম। কিন্তু একে সময়তে কেৰালাত ৰিপাব্লিক টিভিৰ সাংবাদিক আক্ৰমণ হোৱাৰ সময়ত তেখেতে সমাজ কল্যাণ বিভাগৰ কেৰালাৰ মন্ত্ৰীক প্ৰশ্নৰে থকা সৰকা কৰাই নহয়, আনকি মানুহগৰাকীক উত্তৰ দিয়াৰো কোনো সুবিধা প্ৰদান কৰা নহ'ল। গৌৰী লংকেশৰ হত্যাৰ সময়ত অৰ্ণৱ গোস্বামীয়ে কি স্থিতি লৈছিলে সেয়া আমাৰ অসম কাকতত ৰাহুল গৌতম শৰ্মাই বিস্তৃতভাৱে লিখিছে। এতিয়া অৰ্ণৱৰ ওপৰত আক্ৰমণ হোৱাৰ পিছত দেশৰ একাংশ জনতা দুটা ভাগত বিভক্ত হৈছে। কিন্তু ইয়াৰে একাংশই যি অৰ্ণৱ গোস্বামীৰ ওপৰত হোৱা আক্ৰমণক নিন্দা কৰিছে, সেইসকলে কিন্তু গৌৰী লংকেশৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত এটা পক্ষ গ্ৰহণ কৰিছিলে। তেওঁলোকে হত্যাৰ দৰে চূড়ান্ত সত্য এটাকো ধিক্কাৰ দিয়াৰ বা সহানুভূতি দেখুৱাৰ সেই সাম্যক সৌজন্যতাসমূহ প্ৰদৰ্শন কৰা নাছিলে। ঠিক একেদৰে 2017 চনত ৰবিশ কুমাৰক ইয়াৰে একাংশ হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ আছে। ইয়াৰে একাংশই মহিলা সাংবাদিকক বেশ্যা বুলি কয়। ইয়াৰে একাংশই কা বিৰোধী আন্দোলনৰ সময়ত প্ৰশান্ত ৰাজগুৰু, অজিত ভূঞা, নিতুমণি শইকীয়াক সমালোচনাৰে থকা সৰকা কৰাই নহয়, ৰাষ্ট্ৰদ্ৰোহী সজাবলৈ চেষ্টা কৰিছে। সুমি বৰা আৰু হিমাক্ষী কলিতাৰ মন্তব্যই সমাজ, সংস্কৃতি, ৰাজনীতিৰ বৰ বিশেষ একো ক্ষতি নকৰে। সেয়েহে আপোনালোকে তেওঁলোকক ট্ৰল কৰে। কিন্তু যেতিয়া এনেধৰণৰ প্ৰশ্নবোৰ আহে তেতিয়া আপোনালোকে প্ৰশ্ন কৰিলে বেয়া পায়। আমি সোনিয়া গান্ধীৰ সমৰ্থক বা অৰ্ণৱ গোস্বামীৰ বিৰোধী নহয়। এই কথাষাৰ এইবাবেই ক'লোঁ কাৰণ আজি অৰ্ণৱ গোস্বামীৰ প্ৰশ্ন উত্থাপন কৰাৰ অৰ্থ এই নহয় যে কাইলৈ আমি সোনিয়া গান্ধী অথবা বামপন্থী অথবা জাতীয়তাবাদীসকলক প্ৰশ্ন নকৰাকৈ থাকিম। ধন্যবাদ।